তাতে আছো আমি পালো চাহ তাহ খালো কি কৰিছে আপুনি কি কৰিছে हेलो एवरीवन स्वागतम जनाइছো ৰন আৰু ৰিজৱানাৰ আন এটি ভিডিঅ'লে আশা কৰো আপোনালোক ভালে আছে মই বাৰু ভালে আছো মাতটো ইগনোৰ কৰিব মোৰ মাতটো বহিয়ে যায় এয়া ফেব্ৰুৱাৰী মাৰ্চ মাহৰ 8 তাৰিখ শুকুৰবাৰ শিৱৰাত্ৰিও আছিল হেদিনা ভাইটি আহিলে তাৰ ডিউটি আছিল বাৰু ডিউটি কৰি পিছবেলাই আহিছে তাৰ পিছত এয়া তাক চাহ দিলো লগতে আমিও খালো তাৰ পিছত হি ভাল পোৱাকে চিকেনৰ অকনমান কুৰমা বনাই আছিলো মই হি যেহেতু ভাল পায় গতিকে তাক তেনেকৈ বনাই দিওঁ তাৰ ৰুমমেটটো নাছিল আৰু ৰণৰ গা বেয়া বুলি শুনিছিল সেইকাৰণে হি আহি গ'ল ডিউটি কৰি পিছবেলা মই ইফালে কুৰমা বনাইছো আনফালে বিলাহী পুৰিছো এনেকৈ ভাত খাব আৰু তাৰ পিছতে পিছদিনাখন দিনতহে নাৰিকল কাটি দিছিলে মই সৰু সৰুকৈ টুকুৰা কৰি মিক্সিত মাৰি দিলো তাৰ পিছত ৰাতিলে মামাহঁতৰ ঘৰত নিমন্ত্ৰণ আছিলে ভাতৰ তেওঁলোকে দোৱা কৰাইছিলে তাতে ভাত খাবলৈ গলো পান 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 দিয়া পান কাবা মোক পান দিয়া মনে খাও এটা কুটিটো দি দিয়া ফুটবল না কুটিটো দিয়া হো আল্লাহ আসসালামু আলাইকুম টুপি দিয়া না না মামাহঁতৰ ঘৰৰ পৰা আহিলো ভাত পানী খাই সন্ধিয়া ভণ্টি আহিছিল তাইক লগা কেইটামান লছ কৰা বনালো ল'ৰাটোৰ কাৰণে ক'ত আনি থবলগীয়া হৈছে চাওক ঢাকি ঢুকি নোপোৱাকে দেখিলেই কয় কণীমাম খাম বগা বস্তুক তেনেকৈ কয় তাৰ পাছতে মই ভৰাবলৈ আহিলো লছ কৰাখিনি এইটো এটা বিস্কুট অনা বক্স আছিলে বক্সটো ধুনীয়াকৈ ধুই থৈ দিছিলো এইবোৰ এনেকৈ থৈ দিলে কৰবালৈ কিবা নিবলৈ ভাল হয় এয়া মোৰ ভৰাই হৈ গ'ল এনেকৈ টোপোলাবোৰ বান্ধি লৈছো কলৈ যাবলৈ টোপোলা বান্ধি আছো ভিডিঅ'টো চাই থাকিলে শেষলৈকে গম পাব হয়তো টাইটেল দেখি ধৰিবই পাৰিছে এয়া যাবলৈকে লাও কিবা কিবি গছৰ বস্তু ভৰাই মেলি লৈছো হৈ গ'ল বস্তু ভৰাই টোপোলা বান্ধি মেলি আহিলো আকৌ এতিয়া চাদৰখনো এনেকে ভাঁজ দি ৰাখিছো ৰাতিপুৱা যিহেতু দৌৰা-দৌৰি হয় মই জলৈকে নাযাওঁ আগতীয়াকে এনেকে কৰি ৰাখো সময়ত যিহেতু দৌৰা-দৌৰি হয় এইযোৰ কাপোৰ পিন্ধি যাম তাৰপিছত ইয়াতে ৰণৰ বাবেও কাপোৰ কানি ডাইপাৰ এইবোৰ ভৰাই ৰেডি কৰি লোৱা হ'ল আৰু মুচৰিৰ ভিতৰত তাক চাওক খালি মোবাইল কাঞ্চনজুৰি ৰাইনো ভিউ পইণ্ট দেখিছানে নাই আমি যাওঁ বোকাখাতলৈ এয়া কোনদিন আহিছো মাহী নিবলৈ চাই দিয়া এইটো আমাৰ ৰন দেখিছা নাই এইটো ন চামাৰটো আবার চাব দেই তুমি চাবা দেই আমি পালো চাহ তাহ খালো কি কৰিছে আপুনি কি কৰিছে বনাই থাক বায়েকৰ ঘৰত ভায়েকে আমি খাম তাৰ পাছতে দুপৰীয়াৰ বাবে মই অকণমান সালাড কাটি দিছো তাৰ আগতে আমি চাহ তাহ খাই ওচৰৰ এঘৰ মানুহলৈ ফুৰিবলৈ গৈছিলো মাজতে তেওঁলোকৰো মাক ঢুকাইছিলে আমাৰ কোনো খবৰ কৰিবলৈ যাব পৰা নাছিল সেয়ে আমি ভণ্টি মই আৰু বাইজান মিলি তেওঁলোকক খবৰ কৰিবলৈ গ'লো আহিয়ে দুপৰীয়া ভাত খাবলৈ লৈছো মই সালাডখিনি কাটি দিছো
6:15লৈকে আমি বোকাখাততে আছো যাওঁ আৰু তোমাৰ ঘৰলৈ যাবা ক তোমাৰ ঘৰলৈ যাবা আমি নন ঘৰলৈ যাম নন ঘৰলৈ বাই বাই হেৰি কৰিবিছিলো দোকানত পইচা দি ঘৰ আহিও পালো 8:30 আহি পোৱাৰ পাছতে ভণ্টি ঘৰতে ভাত পানী ৰেডি কৰিলে তাইৰ বৌয়েকতে তাতে ভাত পানী খাইও আহিলো আহি ঘৰ পালো ঘৰ পাই মুখখন অকণ চাফা কৰি লৈছো মইতো সদায় ৰাতি শোৱাৰ সময়ত এনেদৰে চাফা কৰি নাৰিকল তেল লগাই শুওঁ ঠিক তেনেদৰে আজিও কৰিছো আজিৰ ব্লগটো এনেদৰেই সামৰি দিছো চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই